নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আজি মই গৈ আছোঁ পাহাৰলৈ। পাহাৰত আজি আম কঁঠাল চামগৈ আৰু কিমান ডাঙৰ হৈছে। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, পূৰা জংঘল পাই গ'লোঁ। সেইজোপা লেচু গছ দা চা লৈ আহিছোঁ আজি পূৰা। আম চাম কাটিব লাগিব তাত। পাহাৰলৈ উঠি আছোঁ, এয়া পাহাৰ এইটো গৈ আছোঁ, উঠি আছোঁ। চাই থাকিব ভিডিঅ'টো আপোনালোকে। উঠি আছোঁ আৰু লাহে লাহে দা চা লৈ আহিছোঁ, যাতে বেলেগ বস্তু আহিলে আৰু খাচা খাচা কৰিম আৰু। বহুত কষ্ট মই পাহাৰৰ ওপৰলৈ আহিলোঁ। আৰু চাওক কিমান তল এইবোৰ। এইয়াৰ তলত এটা পুখুৰী এটা আছে, বলক এটা এতিয়া ওপৰলৈ গৈ আছোঁ। কঁঠাল গছ এজোপা দেখিলোঁ, কঁঠাল গছ লাগি আছে কঁঠাল। বলক কঁঠালটো এতিয়া চাওঁ পকিছে নে। এইটোকে লৈ যাম বোলে, এইটো ঘৰলৈ লৈ যাম এতিয়া, কাটিম আৰু এতিয়া। এইটো কঁঠাল ঘৰলৈ লৈ যাব লাগিব, মস্তি কৰিব লাগিব, নিমখ দি পকাব লাগিব। বাই বাই কঁঠাল, পকিলে লগ পাম দেই। এতিয়া নামি যাওঁ, 7 দিনৰ পিছত আহিম তোমাক নিবলৈ। কঁঠালটো পাৰিলোঁ, আৰু আছে কঁঠাল গছ এয়া ওচৰত। এয়া এজোপা কঁঠাল লাগি আছে, এজোপা এতিয়া নিনো, অলপ পকক, তেতিয়া ভাল লাগিব খাবলৈ মানে। আৰু কিমান ধুনীয়া ভিউ চাওক পাহাৰৰ ওপৰত, এটা তলৰ ভিউটো দেখা। ওচৰত এখন পথাৰ দিছে, ইয়াত খেতি কৰিব কেইদিনমানৰ পিছত। এইবিলাক সকলোবিলাক অসমীয়া মানুহ থাকে ইয়াত, এই পাহাৰবিলাকত। এইখন আমাৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ বৰগুল অসমীয়া গাঁৱৰ পাহাৰ এইবিলাক। ইয়াত এইবিলাক আমাৰ খুৰাহঁতে এইবিলাক তামোল ৰুইছে। আৰু এয়া এজোপা কঁঠাল গছ দেখিছে, এইজোপা কঁঠাল গছ পকা নাই, এইবিলাক এতিয়া পকিব আৰু। নিমখ দিলে পটককৈ পকি যাব, কিন্তু পিছত নিম এজোপা। অলপ দেখা যাব। অঁ, সেইটো আমাৰ বৰ্তা, সেইটো বৰ্তা আহি আছে। সেইটো খোজকাঢ়ি আহি থাক। এয়া শাক পাচলি আনিবলৈ গৈছিলে, বৰ্তা আহি আছে এতিয়া। এইটো বৰ্তাই পাহাৰৰ পৰা পচলা আনিবলৈ গৈছিলে। পচলা চচলা খাব লাগে ন, স্বাস্থ্যৰ কাৰণে ভাল। এতিয়া বজাৰ চজাৰলৈতো যাব নোৱাৰি, ঘৰৰ শাক পাচলি, পাহাৰৰ শাক পাচলি খাব লাগিব এতিয়া। আৰু এইফালে বহুত ধুনীয়া পৰিৱেশ, এইবোৰ সকলো পাহাৰ এইবিলাক। ইয়াত বহুত ধুনীয়া পৰিৱেশ তাৰমানে। আৰু সেইয়া মানুহৰ ঘৰ আছে, এইবিলাক মানুহৰ ঘৰ আছে, অসমীয়া মানুহৰ ঘৰ আছে, বহুত আছে পাহাৰৰ ওপৰত। এইবিলাক বহুত আছে মানুহৰ ঘৰবিলাক। আৰু এইবিলাক খেতি ছিজন আহিলে ইয়াত খেতি কৰিব। আৰু এইবিলাক তামোলৰ বাগান, তামোল মানে কছাৰী তামোল এইবিলাক। কৰিমগঞ্জৰ কছাৰী তামোল ফেমাছ হয়, পূৰা অসমীয়া বিখ্যাত আৰু অসমৰ ভিতৰত আৰু। দুটা আম লাগিছে অকল, এইবাৰ বাকীখিনি চব খাই দিলে। মধুৰিআম গছ, মধুৰিআম লাগিলে খাবলৈ আহিম। আৰু এসপ্তাহৰ পিছত আহিম। সেই কঁঠালকেইটা নিব লাগিবতো, কঁঠাল। এইজন মোৰ ভাইটি হয়, ভাইটি মানে খুৰা ল'ৰা। আৰু এইটো হেন্তৰ পাহাৰ হয়। আমি চাবলৈ আহিছোঁ, আম কঁঠালবোৰ নিবলৈ আহিছোঁ এতিয়া। তাৰপিছত কঁঠাল দুটামান ছিঙিলোঁ, আৰু ঘৰলৈ লৈ যাম কঁঠালকেইটা। আৰু এইটো হেন্তৰ পাহাৰ, আমাৰ পাহাৰলৈ গৈ আছোঁ অলপ পিছত। এতিয়া আমি দুটা বহিছোঁ, জিৰণি লৈছোঁ। তাৰপিছত অলপ পিছত আম খাম। আৰু আম খাওঁ নেকি ভাই? এতিয়া খাব লাগিব এতিয়া আম খাম। অকল দুটা আম পাৰিছোঁ, গছত নাইয়ে আম। গছতে নাই। দুটাই আছে, বহুত একো নাই, পিছত অহা বছৰকৈ লাগিব। কঁঠাল লাগিছে এইবিলাক, আৰু আছে আম গছ। তাৰমানে পাহাৰত ইমান লগা নাই এইবাৰ, ঘৰত লাগিছে। ঘৰত তাৰমানে তামাম লাগিছে আৰু খাব লাগিব। দেখুৱাই থাকিম পিছৰ ভিডিঅ'ত, চাই থাকিব আপোনালোকে।
এতিয়া আমি জিৰণি লৈছোঁ আৰু কি ধুনীয়া শুৱলা মাটি আছে এইবিলাক তেতে পূৰা গীত পৰিৱেশন কৰি আছে আমাক দেখি পেলাই তাৰমানে আৰু পোকবিলাকে বহুত আনন্দ হৈছে তাৰমানে স্বাগতম জনাইছে সেইকাৰণে গীত জুৰিছে এতিয়া আমি দুটা তললৈ নামি গৈছোঁ এতিয়া এই হাওৰা ব্ৰিজ এখন আছে লাইট হাওৰা ব্ৰিজ দেখুৱাম আপোনালোকক এতিয়া এইখনে লাইট হাওৰা ব্ৰিজ একেবাৰে ওপৰলৈ উঠিছে চেষ্টা কৰিছে লাইট হাওৰা ব্ৰিজত উঠিবলৈ এয়া উঠিছে এতিয়া ওপৰত গছৰ ওপৰত বহিয়ে আৰাম লাগে পুৰা সুন্দৰ পৰিৱেশ বহিবলৈ একদম ধুনীয়া কৰিছে প্লেচটো ফুল আছে বোলে এইজোপা হাওৰা ব্ৰিজখন বহুত ওপৰত আছে আৰু এইজোপা আমাৰ কঁঠাল গছজোপা এইজোপা আৰু কঁঠাল গছ ফাৰ্ষ্টে দেখাইছিলোঁ সেইজোপা বেলেগ আৰু এইজোপাও বেলেগ কঁঠাল গছ এইজোপাত 1 2 3 4 5 6 7 8 9 10 11 12 ইয়াত 15টা ধৰি আছে কঁঠাল 15টা খাব লাগিব এতিয়া কুমলীয়া হৈ আছে পকিলে মানে লৈ যাম এসপ্তাহৰ পিছত পকে নপকে আৰু লৈ যাম আৰু বান্দৰ টাইপ হৈ গ'লো এতিয়া কি হব এই জীৱন পাহাৰ নহলে কি হব এই জীৱন গছ গছনি নাথাকিলে আহি যোৱা আম খালবিলাক কাটি ললো পাত এতিয়া আম খাব লাগিব ইয়াহু এতিয়া আমকেইটা দা দি কাটিব লাগিব এতিয়া আছে এটা তোৰ এটা মোৰ এটা তোৰ দেই মজা আছে মিঠা আম মজা আছে আম খাই আছো বৰ্তমান জলকীয়া নাখাওঁ নহয় জলকীয়া খাবি গুটিকেইটা পেলাই লওঁ ইয়াত বহুত পাহাৰ বস্তু খাই ভাল লাগে পুৰা ইয়াত বহুত ভাল লাগে তাৰমানে খাই পেলাই আৰু আমি পাহাৰলৈ আজি আহিলোঁ তাৰমানে বহুত দিনৰ পিছত আহিছোঁ এমাহৰ পিছত আহিছোঁ আগতে আহিছিলোঁ তেতিয়া আম কঁঠাল ধৰা নাছিল কোমলীয়া আছিল তেতিয়া কোমলীয়া কুটি আছিল এতিয়া আমি কলপাতত খাইছোঁ কোনো ধৰণৰ আমি প্লাষ্টিক ব্যৱহাৰ কৰা নাই আৰু ব্যৱহাৰ নকৰোঁ পাহাৰলৈ আহিলে আমি প্লাষ্টিক এইবিলাক বস্তুবোৰ নানো আৰু এইবিলাক গছ গছনিৰ কাৰণে ক্ষতিকাৰক শাক পাচলিৰ কাৰণে ক্ষতিকাৰক সেইকাৰণে আমি প্লাষ্টিক ব্যৱহাৰ নকৰোঁ পাহাৰলৈ আহিলে আমি কলপাতত খাওঁ আৰু এইবোৰ তামোলৰ বাগান হয় এইবিলাক তামোল ধৰিব আৰু তামোল যেতিয়া ধৰিব আপোনালোকক কচাই তামোলবোৰ দেখুৱাম আপোনালোকক আহি পেলাই এইবিলাক তামোল গছ বহুত ৰুই থৈছে এইবিলাক খুৰাহঁতে তাৰপিছত আপোনালোকক যেতিয়া তামোল ধৰিব পকিব পূৰা তেতিয়া দেখুৱাম বেক কেমেৰা দি তামোল গছবিলাক দেখাম তেতিয়া আপোনালোকে স্পষ্টকৈ দেখা পাব ৰ'ব গছ থাকিলেহে মানুহ থাকিব সেয়েহে আমি গছ গছনি ৰুই থাকোঁ আমি এইবিলাক চেগুন গছ পাপাই ৰুইছে এইবিলাক আৰু এই পাহাৰখিনি যিবোৰ তামোল গছ দেখিছে আপোনালোকে এই পিছফালৰখিনি এইবিলাক চব খুৰাই ৰুইছে আৰু মোৰ ভাইটিজনেও ৰুইছে বাৰু তেখেত আমি এতিয়া আমাৰ পাহাৰলৈ আহিলোঁ ওপৰত আছোঁ আৰু এইবিলাক মানুহৰ ঘৰ এইবিলাক এইজোপা আমাৰ শালি গছ এইজোপা কাচকল আছে খেজকল আছে এইটো চাওক এইবিলাক কলগছ আমাৰ এইবিলাক ওচৰত পাহাৰ এইবিলাক
আৰু এইখিনিত খেতি কৰে বাৰিষা দিনত। পাহাৰৰ ওপৰত এতিয়া ঘূৰি ফুৰিছোঁ, বনাই ঘূৰিছোঁ আমি, পাহাৰে ঘূৰিছোঁ আমি। এতিয়া পাহাৰত ঘূৰি আছোঁ। যিহেতু বৰ্তমান অসমত লকডাউন চলি আছে, এতিয়া সেয়েহে য'ত কৰোণা ভাইৰাছ নাই তালৈ আহিছোঁ আমি, পাহাৰলৈ। লকডাউনৰ সময়ত ঘৰত থাকি ভাল লগা নাই, সেইকাৰণে আৰু পাহাৰলৈ আহিলোঁ আৰু। এইজোপা মাটি কঁঠাল গছ হয়, আৰু মাটি কঁঠাল এটা ধৰি আছে। বাবা অলপ ডাঙৰ হয়, 10 দিনৰ পিছত লৈ যাম। 10 দিনৰ পিছত লৈ যাব লাগিব মাটি কঁঠালটো, পকিব মানে অলপ ডাঙৰ হ'ব ন 10 দিনৰ পিছত, তেতিয়া লৈ যাম। এইটো ডাঙৰ লাগি আছে মাটি কঁঠাল। এইটো মাটি কঁঠাল 1, 2, 3, 4 মাটি কঁঠাল লাগি আছে এইজোপা। এই ডাঙৰ আছে, মাটি কঁঠাল লাগি আছে। এইটো পিছত নিম, এইটো এতিয়া লৈ যাওঁ। ডাঙৰ এইটো এইটো এনেকে কৰিলো মাটি কঁঠাল। এইটো মাটি কঁঠাল হৈ গ'ল। মাটি কঁঠাল ইয়াহু মাটি কঁঠাল। এইবিলাক গছ গছনি আৰু এইবিলাক তামোলৰ গছ, আৰু পাহাৰৰ ওপৰত আছো এতিয়া। ভাগৰ লাগিছে। পাহাৰীয়া মই ভৈয়ামৰে তই, পাহাৰী কলিজা বন্ধু কৰিয়া, বনৰীয়া আমি বন চৰাই, বনে বনে ফুৰু অনাই বনাই। পাহাৰৰ তলত অলপ বহি আছো, জিৰণি লৈছো। এইজোপা বাঁহ গছজোপাৰ নাম পিছলি বাঁহ বুলি কয় আমাৰ ইয়াত। এইবিলাক বাঁহেদি আমি জপনা চপনা দিওঁ, পিছলি বাঁহ। পাহাৰত আৰু বহুত বাঁহ আছে, জাতি বাঁহ আছে, ভলুকা বাঁহ আছে, আৰু এইজোপা পিছলি বাঁহ আছে। তাৰপিছত বাঁহী বনোৱা বাঁহটো আছে। বাটটো কেনি এতিয়া? বহুত ডেঞ্জাৰ এইবিলাক। পানী মাজেদি পানীৰ সন্ধানত। ওপৰত চাওঁ, এইবিলাক পাহাৰ আছে। এইটো মই এতিয়া কুঁৱাটো চাবলৈ গৈ আছো। আমি এতিয়া আহি পালো। এতিয়া কুঁৱা এটা পাইছো। কুঁৱাটোত এতিয়া আমি পানী খাম। তাৰপিছত ওপৰবিলাক চাৰিবিলাক পুৰা পাহাৰীয়া এইবিলাক বাঁহ আছে। এইবিলাক আমি বাঁহবোৰ কটা নাই, কাৰণ চৰাই চিৰিকটি ইয়াত বসবাস কৰি থাকে কাৰণে আমি বাঁহবিলাক কটা নাই। আৰু এইটো কুঁৱা, পানী খাম এতিয়া। বহুত সৰু ৰছী, পানী ওপৰতে আছে। বহুত পৰিষ্কাৰ পানী। এইবিলাক চাওঁ, পুৰা তল দেখা গৈছে। বহুত পৰিষ্কাৰ পানী, পুৰা টেষ্টি পাহাৰৰ পানী। বহুত ভাল লাগে, টেষ্টি আছে। বহুত ঠাণ্ডা পানীখিনি। এয়া খুৰীহঁতে পানী নিবলৈ আহিছে। জংঘলৰ মাজে মাজে পাহাৰৰ কাষে কাষে পানী নিবলৈ আহিছে। আম গছত উঠি আছো। এটা, দুটা, তিনটা। লা 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 লা।
চাৰিটা হ'লে হ'ব। তিনিটাই হ'ব। লকডাউনৰ সময়ত আমি আজি পাহাৰলৈ ওলাই গ'লোঁ। ঘৰত কিমাননো থাকিম, ক'ৰবালৈও যাব পৰা নাই, সেইকাৰণে পাহাৰলৈ গ'লোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল পালে চাই, তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। বহুত হেঁচা লাগিছে, প্লিজ লাইক এটা কৰি দিব। বহুত ভাগৰ লাগিছে, এনাৰ্জি কমি গ'লগৈ পূৰা পাহাৰ বগাওঁতে। এতিয়া অলপ আম গছতে জিৰণি লৈছোঁ। বাই বাই। অঞ্চলৰ যোনে নাম উজ্বলাই সাত ভনীৰ ৰাণী মোৰ অসমীয়াই, মোৰ অসমবাসীলৈ মই মৰম যাচিলো।